morning everyone. আজি Sunday, আজি দিনটো কেনেকৈ পাৰ কৰো আপোনালোকৰ লগত শেয়াৰ কৰি যাম। চাই যাব ভিডিওটো। যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আৰু ওচৰতে থকা বেল বটনটো বজাই দিব যাতে মই আপলোড কৰা ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে অতি সহজে পায়। মোৰ বেটা উঠিলে আৰু এতিয়া ঘৰৰ কামখিনি বাকি আছে কৰিব লাগে। ভাবিলো আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিও যেহেতু আপোনালোকৰ লগত শেয়াৰ কৰিব লাগিব গতিকে ভিডিওবোৰ চাই যাব। এতিয়া মই মোৰ কামখিনি কৰি লওঁগৈ তাৰ পিছত আকৌ লগ পাই আছো। আজি দিনটো কেনেদৰে পাৰ কৰো আপোনালোকৰ লগত শেয়াৰ কৰি যাম, চাই যাব। গুড মৰ্নিং কৈ দিয়া, ভালকৈ কোৱা। কাম বন কৰি আজৰি হ'লোঁ আৰু ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। পোলাও অলপ, কণী আমলেট, ফালে মটৰ ঘুগুনি আৰু এইফালে পৰঠা খাবলৈ ৰেডি হৈ গ'ল। তেন্তে মই খাই লওঁ, আকৌ লগ পাই আছোঁ। কেজি হিচাপে দিয়ে ভাল মুড়ি ৰবা দিব ৰবা পাপা নালাগে চিৰালাটো হৈ যাব। চিৰালাটোতে ভাল খাব একদম খুলি খুলি চাইছে বৌৱে। দিম তো দি দেখি আৰু দুটা দি দিম তেতিয়া 20 টকা হ'ব। চিন্তা দিয়ক হ'ব নাই একদম 30 টকা মজা আছে খাম। আপুনি চিৰালাটো কেনেমান লগ ভাল খাবলৈ মজা হয়। ওইটো নলওঁ অকল মিক্স কৰি দিয়ক, মোক 30 টকা মিক্স কৰি দিয়ক। মই আধাটো দিয়ক, আধাটো দিয়ক। এইখিনি কি এইখিনি হয় ঠাণ্ডা খাবা নি? নালাগে। চিৰা আছে, মালভোগ চিৰা, বৰা চিৰা, এইবিলাক চব মুড়ি নাই। আজি কেক খোৱাহে কথা আৰু কেক খাই বনাম লৈ থাকিবা দেই। বেয়া হ'লেও বনাম ল'বা, ভাল হ'লেও বনাম ল'বা। কেলে বেয়া হ'ব, ভাল হ'ব ন? দিব লাগিব। গোটেইবিলাক একেলগে মিক্সিতে দি দিয়া হৈছে। নকৰিবা আকৌ লাগিব নহয়, নকৰিবা দেই। লাগে চামুচখন খাইছা কেনেকুৱা খাবলৈ? বেকিং ফ্ৰিজত আছে পালে সেইটো মিক্সিত দি দিলে সুবিধা হয়, গতিকে মিক্সিত দি দিয়া হৈছে। নহ'লে বহুত টাইম লাগে, হাত বিষাই যায়গৈ। 2 কাপ লোৱা হৈছে। এই কাপটো জোখেৰে 2 কাপ উলিয়াই লোৱা হ'ল। ৰেডি ৰিফাইন আৰু লগতে অলপ ময়দা ভালদৰে লগাই লোৱা হ'ল যাতে কেকটো লাগি নধৰে। এইফালে বাপ বেটাই চাই আছে ফিল্ম, মোবাইলত চাই আছে। ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ। বহুত ধুনীয়া টেষ্টি কেক বনাই। আজি কেনেকুৱা হয় আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, চাই যাব। আঁতৰাই দিওঁ ন এইটো।
সকলোবিলাক ঠিকেই আছিল, কিন্তু কেকটো ওপৰতো অকণ দেৰি গ'ল, গতিকে কটাৰী অলপ কাটি দিলোঁ। আমি দুইজনীয়ে কথা পাতোঁতে পাহৰি গ'লোঁ যে কেক এটা বহাই থৈছিলোঁ মাজে মাজে চাবৰ কাৰণে একদম পাহৰি গ'লোঁ। আপোনালোকৰ লগত যিহেতু প্ৰথমৰ পৰা ভিডিঅ' কৰি ৰাখিছিলোঁ শ্বেয়াৰ কৰিম বুলি, গতিকে ওপৰটো কাটি হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া খাই চাব লাগিব কেকটো কেনেকুৱা হ'ল খাবলৈ। আমাৰ হিৰোৱে পূৰা কেক খোৱাত ব্যস্ত হৈ পৰিছে। পূৰা কেক খোৱাত ব্যস্ত, নেচাই এইফালে। হেল্ল', এইফালে চোৱা। পিছে কেকটো খাবলৈ টেষ্টিয়ে আছিল, খালোঁ, খাই ভালেই লাগিল। মোক দিবা নাই কেক? পিছত খাম, থৈ দিয়া তুমি এতিয়া। মই অলপ দেৰিকৈ খাম, তুমি খাই লোৱা। অঁ খাম ৰ'বা, মই পানী আনি লওঁ তোমালৈ, ৰ'বা। বেটাক গা ধুই আনিলোঁ আৰু পূৰা ফূৰ্তি পাইছে, নাচিছে। গা ধুলা হৈ যাব, আহা তেল ল'বা, ঠাণ্ডা হ'ব, আহা। যিহেতু আকৌ দিনবোৰ বেয়াৰ পথত গৈ আছে, গতিকে গধূলি ওলাই গৈ ফাষ্টফুডত ইটো সিটো খোৱাবোৰ বন্ধ হৈ পৰিছে। গতিকে গধূলি খাবৰ কাৰণে মিষ্টাৰে বনাই আছে আৰু আমি সকলোৱে লগ হৈ একেলগে খাম আৰু আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। যিটো দিনটো কেনেদৰে পাৰ কৰিছোঁ শ্বেয়াৰ কৰি যাম, গতিকে অলপ ভিডিঅ' কৰিলোঁ। খাবলৈ ৰেডি হৈ গ'ল আৰু এতিয়া খোৱাৰহে কথা। ব'লা, আহা আমি যাওঁগৈ, আহা। ডাঙৰ ল'ৰাটো ইমান সৰু গাড়ীখনত যে গাড়ী হৈ থাকিবনে বাৰু এইখন? তোমাৰ গাড়ীখন ফচি যাব এতিয়া, আহা নিচিঞৰিবা, আহা আহা, পটাপট স্পীড আহা, আহা। আৰু আজি ডিনাৰ ৰেডি হৈ গ'ল। ডিনাৰত আজি আছে তিল দিয়া চিকেন। আপোনালোকে তিলৰ চিকেন খাই কেনে পায় কমেণ্টত জনাব। ৰেচিপিটো কেতিয়াবা শ্বেয়াৰ কৰিম। ইটো সিটো কাম কৰি থাকোঁতে ভিডিঅ' কৰা নহ'ল। চিকেনখিনি হৈ যোৱাৰ পিছত ভাবিলোঁ আজি ডিনাৰত কি খালোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ, গতিকে অলপ ভিডিঅ' কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে কমেণ্টত জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই। আকৌ পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম।